অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত ইতিমধ্যে গিভ এণ্ড টেক পলিচি আনিছে। এইটো আমি বিৰোধিতা কৰিছোঁ, ঘোৰ বিৰোধিতা কৰিছোঁ। এইটো কোনো পধ্যে কোনো কাৰণতে আমি গিভ এণ্ড টেক পলিচি মানি ল'ব নোৱাৰোঁ আৰু মানি ল'ব নোৱাৰিম। আমাৰ টেক্স দিম, কিন্তু আমাৰ মাটি দিব নোৱাৰোঁ। আমাৰ মাটি 1 ইঞ্চিও মেঘালয়ক আমি দিব নোৱাৰোঁ। সেই গতিকে আমি মেঘালয় চৰকাৰ, মুখ্যমন্ত্ৰী কনৰাড শৰ্মা ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক সংবাদ মাধ্যমৰ যোগেদি আপোনাক সকীয়াই দিছোঁ, আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। অতি শীঘ্ৰে গিভ এণ্ড টেক পলিচিটো প্ৰত্যাহাৰ কৰক। লাগিলে অনাগত দিনত লাগিলে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি টেক্স দিম, কিন্তু আমাৰ মাটি 1 ইঞ্চি মাটিও আমি মেঘালয়ক দিব নোৱাৰোঁ।